মোৰ নাম দুৰ্লভ। আমি পতি পত্নীয়ে চাকৰি কৰিছিলোঁ। কিন্তু পত্নীয়ে দুজনী কন্যা সন্তান ডাঙৰ দীঘল কৰাৰ পিছত অকাল মৃত্যুক সাৱটি লৈছিল। মোৰ যুগ্ম জীৱন আধাৰুৱা হৈ থাকিল। তাৰ পিছত দুজনী জীয়েকৰ সৈতে সুখে দুখে দিনবোৰ কটাইছিলোঁ। তেতিয়া ছোৱালী দুজনী লিলি আৰু বিবিয়ে কলেজত পঢ়ি আছিল। তেতিয়া মোৰ বয়স 50ৰ সমান হৈছিল। লিলি আৰু বিবি কলেজলৈ ওলাই আহিছিল আৰু ময়ো চাকৰিলৈ ওলাই আহিছিলোঁ। দিনৰ ভাগত ঘৰখন মানুহ শূন্য হৈ পৰিছিল। ঘৰৰ ঘৰুৱা কামখিনি আধাৰুৱাকৈ এৰি থ'ব লগা হৈছিল। সেয়েহে ছোৱালী দুজনীয়ে কাম কৰা বাই এগৰাকীক বন্দোবস্ত কৰিছিল। বাইগৰাকী ৰাতিপুৱা সময়খিনিত যিমান পাৰে কামখিনি কৰিছিল। তাৰ পিছত আমাৰ লগতে ওলাই আহিছিল। লাহে লাহে তাই আমাৰ পৰিয়ালৰ মাজত আপোন হৈ পৰিছিল। দিনৰ ভাগত ঘৰখনক চোৱা চিতাৰ দায়িত্ব বাইগৰাকীক দিছিলোঁ। আমি ঘৰলৈ অহাৰ পাছতহে বাইগৰাকী নিজৰ ঘৰলৈ আহিছিল। লিলি আৰু বিবিয়ে বাইগৰাকীক বহুত বিশ্বাস কৰিছিল। বাইগৰাকীৰ নাম ৰঞ্জিতা। বয়স 40ৰ পাৰ হৈছিল যদিও টনটনীয়া হৈ আছিল। বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে স্বামীক এৰি দেউতাকৰ ঘৰলৈ আহিছিল। দ্বিতীয়বাৰ কেতিয়াও স্বামীয়ে গ্ৰহণ কৰা নাছিল আৰু বাইগৰাকীও স্বামীক গৃহলৈ যোৱা নাছিল। ছোৱালী দুজনী বাই বুলি মাতিছিল আৰু মই নাম ধৰি মাতিছিলোঁ। ৰঞ্জিতাই এনেদৰে জীৱন কটাইছিল দেউতাকৰ ঘৰতে। দেউতাকৰ অলপ খেতি মাটি আছিল আৰু তাতে ভায়েকে খেতি কৰি পৰিয়ালটো পোহপাল দিছিল। সেয়েহে ৰঞ্জিতাই আনৰ ঘৰত ঘৰুৱা কাম কৰি কিছু পৰিমাণে টকা উপাৰ্জন কৰি আহিছিল। ৰঞ্জিতাৰ কাহিনী শুনি মোৰ ছোৱালী দুজনী তাইকে পচন্দ কৰিছিল কাম কৰা বাই হিচাপে ৰাখিবলৈ। লাহে লাহে তাইৰ পিন্ধন উৰণ বেলেগ ধৰণৰ হৈ পৰিছিল। তাইৰ পিন্ধন উৰণ দেখি হতবাক হৈছিলোঁ যদিও পাছলৈ মোক ভাল লাগিছিল। লিলি আৰু বিবিয়ে আধুনিক ডিজাইনৰ পিন্ধে যদিও ৰঞ্জিতাৰ দৰে আধা দেহ দেখুৱাই পিন্ধা নাছিল। তাইৰ দেহটো দেখি দেখি মোৰ মনলৈ কুবুদ্ধি এটা আহিছিল। তাইৰ দেহটো মোক বাৰুকৈ আকৰ্ষিত কৰিছিল। সেই দিনটো ৰবিবাৰ আছিল। আমি সকলোৱে ঘৰতে আছিলোঁ। চাহ জলপান খাই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ছোৱালী দুজনী স্নানাগাৰত সোমাই আছিল। মই মোৰ ৰুমৰ বিচনাতে দেহটো পেলাই আছিলোঁ। ৰঞ্জিতাই মোৰ ৰুমত সোমাই আহিছিল ৰুমটো মুচি দিবলৈ। তাইক দেখিও চকু মুদি থাকিব লগা হৈছিল। লাহেকৈ চকু মেলি লক্ষ্য কৰি দেখিছিলোঁ তাই ঘৰ মোচাত ব্যস্ত হৈ পৰিছিল। শাৰীৰ আঁচল মাটিত পৰি তাইৰ আগফালৰ পাহাৰ দুটা আধামান ওলাইছিল। বিচনাৰ পৰা পাহাৰ দুটাক দেখি চুই চাবলৈ মন গৈছিল, কিন্তু কাষ চাপিবলৈ সাহস গোটাব পৰা নাছিলোঁ। সেয়েহে তাইকে মাতিছিলোঁ, ৰঞ্জিতা হ'ব অলপ পাছত মুচি দিলেও। মোৰ কাষলৈ আহি বহিবলৈ কোৱাত তাই কাষলৈ আহি বহিছিল। সাহস গোটাই তাইৰ দুবাহুত ধৰি কৈছিলোঁ, ৰঞ্জিতা, তুমি স্বামীক এৰি অহাৰ পাছৰে পৰা বহুখিনি অভাৱ অনুভৱ কৰি আহিছা চাগে। তুমি যদি ৰাজি হোৱা মই সেই অভাৱ পূৰ কৰি দিব পাৰিম। তাই মোৰ কথাষাৰ বুজি পাইছিল আৰু কোনোপধ্যে ৰাজি হোৱা নাছিল। ৰঞ্জিতাৰ কাতৰ প্ৰাৰ্থনা সেই পৰ্যায়লৈ নাযাবৰ বাবে আৰু মই গৰম হৈ বুজাইছিলোঁ তাইৰ টনটনীয়া দেহৰ মাজত সোমাই পৰিবলৈ। শেষত তোমাক বহুত টকা দিম বুলি কোৱাত তাইৰ মুখমণ্ডলত লাহে লাহে লাজেৰে ঢাকি ধৰিছিল আৰু ৰঞ্জিতাই মোক কোনো ধৰণৰ বাধা দিয়া নাছিল। তাৰপিছত তাইৰ দেহৰ লগত একাকাৰ হৈ পৰিছিল। ৰঞ্জিতাৰ দেহৰ পৰা চৰম সুখ পোৱাৰ পাছৰে পৰা তাইক পাহৰি পেলাবলৈ নোৱাৰিলোঁ। প্ৰতিদিনে ৰঞ্জিতা আৰু মোৰ দেহ একাকাৰ হৈ পৰিছিল আৰু মই তাইৰ দেহৰ মূল্য আদায় কৰি আহিছিলোঁ। লাহে লাহে মোৰ মোটা অংকৰ দৰমহাৰ ধনেৰেও পৰিয়ালটোক পোহপাল দিয়াত সমস্যা দেখা দিছিল। তেনেদৰে ধন কমি যোৱাৰ ফলত ছোৱালী দুজনী সন্দেহ কৰিছিল চাগে আমাক। আগতে যেনেকৈ ছোৱালী দুজনীক মোৰ গাড়ীৰে কলেজলৈ আগবঢ়াই আহিছিলোঁ আৰু ময়ো একেবাৰে অফিচলৈ গৈছিলোঁ, তেনেকৈ পাছৰ সময়ত যোৱা নাছিলোঁ। দুজনীক স্কুটি কিনি দিছিলোঁ আৰু স্কুটিৰে দুজনে অহা যোৱা কৰি ছোৱালী দুজনী কলেজলৈ ওলাই যোৱাৰ পাছত মই ৰঞ্জিতাৰ লগত লেটি পিটি কৰিছিলোঁ। তাৰ পিছতহে অফিচলৈ ওলাই আহিছিলোঁ। এদিনাখন লিলি আৰু বিবিয়ে কলেজলৈ ওলাই যোৱাৰ পাছতো ঘৰলৈ উভতি আহিছিল আৰু মনে মনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। সেই সময়ত ৰঞ্জিতা আৰু মই উলংগ শৰীৰে চৰম সুখত লিপ্ত হৈ আছিলোঁ। লিলি আৰু বিবিয়ে বিয়া কাম কৰি থকা দেখা পায়ো দেউতাক ক'বলৈ লাজ কৰিছিল, কিন্তু ৰঞ্জিতাক বহুত অশ্লীল ভাষাৰে গালি পাৰিছিল আৰু আমাৰ ঘৰলৈ আহি ঘৰুৱা কামবোৰ কৰি দিবলৈ একেবাৰে নিষেধ কৰি দিছিল। লিলি আৰু বিবিৰ বিয়া ভাষাবোৰ দেউতাক হৈও বাধা দিব নোৱাৰিছিলোঁ। এফালৰ পৰা যি মন যায় তাকে কৈছিল ৰঞ্জিতাক। ৰঞ্জিতা মনে মনে আছিল আৰু আমাৰ ঘৰৰ পৰা নীৰৱতা অৱলম্বন কৰি ওলাই আহিবলৈ বাধ্যত পৰিছিল।
সেইদিনাৰ ঘটনা আমাৰ ঘৰৰ বাহিৰে কোনেও জনা নাছিল। সিমান লজ্জাজনক ঘটনা পোহৰলৈ অহাৰ পাছতো ৰঞ্জিতা মোক এৰি দিয়া নাছিল আৰু ময়ো তাইক এৰিব নোৱাৰিছিলোঁ। সদায় ফোনতে সোৱাদ লৈছিলোঁ, কেতিয়াবা ৰাস্তাত লগ ধৰিছিলোঁ আৰু কেতিয়াবা ৰঞ্জিতাহঁতৰ ঘৰলৈকে উপস্থিত হৈছিল। দৰমহা পোৱাৰ দিনটো ৰঞ্জিতাই কেতিয়াও পাহৰা নাছিল। সেই দিনটো মোক ঘৰলৈকে মাতিছিল আৰু বিয়া কামত লিপ্ত কৰাই চৰম সুখ দিছিল। তাৰ পিছত মোটা অংকৰ ধন নিদিয়াকৈ আহিব নোৱাৰিছিলোঁ। ৰুমৰ ভিতৰত নীৰৱ হৈ সোমাই থাকিলেও ঘৰৰ মানুহৰ কোনো আপত্তি নাছিল আৰু মই কোনো ভয় নকৰাকৈ তাইৰ ঘৰতে তাইৰ লগত শুইছিলোঁ। তেনেকৈ ৰঞ্জিতাৰ লগত লিলিমাই কৰা লিলি আৰু বিবিয়ে কেইবাবাৰো দেখিছিল। লিলি আৰু বিবিয়ে মোক বহুত বুজাইছিল, হাজাৰবাৰ বাধা দিছিল তাইক লগ কৰাৰ বাবে, কিন্তু ছোৱালী দুজনীৰ হাজাৰ বাধাক নেওচি তাইক লগ কৰিছিলোঁ আৰু আমাৰ মাজত তেনেকুৱা ঘটনা ঘটি থাকিছিল। লিলি আৰু বিবি মোৰ ছোৱালী, মই দুজনী ছোৱালীক বহুত মৰম কৰোঁ। তাৰোপৰি ৰঞ্জিতাৰ পৰিয়ালৰ মানুহখিনিও মোৰ আপোন হৈ পৰিছিল। তেওঁলোকৰ ঘৰত স্কুটি বাইক ময়ে কিনি দিছিলোঁ। লাহে লাহে ৰঞ্জিতাৰ পৰিয়ালটোৱে উন্নত হৈ আহিছিল আৰু মই অৱনতিৰ পথত আগবাঢ়িছিলোঁ। মোৰ স্বভাৱ চৰিত্ৰ দেখি লিলি আৰু বিবিয়ে উপায়হীন হৈ এদিন কৈছিল, দেউতা থাকিব নোৱাৰিলে সেইজনীক বিয়া পাতি লোৱা, আমাৰ কোনো আপত্তি নাই। এদিন লাজ লাগিছিল যদিও আলাপ আলোচনাৰ মাজেৰে ৰঞ্জিতাক বিয়া কৰাই আনিছিলোঁ। আন এটা জীৱন ৰঞ্জিতাৰ লগত ভালকৈ চলিছিল। তাৰ পিছত দিনে দিনে সামান্য কথাতে লাগি ধৰিছিল। লিলি আৰু বিবিৰ সৈতে সদায় কাজিয়া লাগিছিল। ৰঞ্জিতাৰ ভুল হ'লেও লিলি আৰু বিবিকে দোষাৰোপ কৰিছিলোঁ। লাহে লাহে ৰঞ্জিতাৰ মন সলনি হ'বলৈ ধৰিছিল। য'তে মন যায় ত'তে পাহাৰ পৰ্বতবোৰ দেখুৱাই ফুৰিছিল, হিৰইনৰ দৰে ঘূৰি ফুৰিছিল আৰু লিলি আৰু বিবিয়ে সামান্য এটা কথা ক'লে লাগি ধৰিছিল। এফালে প্ৰতিটো ৰাতি দুখৰ ঘটনাবোৰ কেৱল মনতে পুহি ৰাখিব লগা হৈছিল। লাহে লাহে মোৰ সন্দেহ হৈছিল যে নিশ্চয় কাৰোবাৰ লগত লেটিপিটি আছে বুলি। এদিন লিলি আৰু বিবিয়ে কৈছিল, মাহীমাক আপোনাৰ অফিচৰ বাবুৰ লগত ঘূৰি ফুৰা দেখিছোঁ। লিলি আৰু বিবিৰ কথাষাৰ শুনি হতবাক হৈছিলোঁ। লিলি আৰু বিবি কেতিয়াও মিছা কথা নকয়। মোৰ মূৰটো ডাঙৰ হৈ আহিছিল। যি মানুহজনৰ কথা কৈছিল সেই মানুহজন আমাৰ বৰবাবু, বিয়া পতা মানুহ, নতুনকৈ আহিছিল আমাৰ অফিচত। তেখেতে অকলশৰীয়াকৈ ভাড়া ঘৰত আছিল। লাহেকৈ পৰিয়ালটো অনা কথা আছিল। দুদিনৰ আগতে গাভৰু ছোৱালীৰ লগত বেয়া ঘটনা ঘটিছিল। এদিন ৰঞ্জিতাই টাউনলৈ যাওঁ বুলি কৈ ওলাইছিল ফোন এটা কৰি। ময়ো বাধা দিয়া নাছিলোঁ। দেৰিলৈকে নহা দেখি মোৰ সন্দেহ হৈছিল। ৰঞ্জিতাক বাৰে বাৰে ফোন কৰাৰ পাছতো ফোন উঠাই নাছিল। শেষত মোৰ গাড়ীৰে বৰবাবুৰ ৰুমৰ সন্মুখত পাইছিলোঁ। ভিতৰৰ পৰা দৰ্জাখন মাৰি থোৱা আছিল। কলিং বেলটো বজাইছিল যদিও দুৱাৰখন খোল নাখালে। দৰ্জাখন খোল নোখোৱাৰ বাবে ৰাস্তালৈকে আহিছিলোঁ। আকৌ মনলৈ আহিছিল যে ৰঞ্জিতাই টাউনলৈ যাওঁ বুলি ফোনত কোৱাৰ পাছতে বৰবাবুজন অফিচৰ পৰা আহিছিল। ভাবি ভাবি আকৌ ৰাস্তাৰ পৰাই বৰবাবুৰ ভাড়া ঘৰলৈ চকু ফুৰাই চাইছিলোঁ। তেতিয়া দৰ্জাখন মেল খাইছিল আৰু ৰঞ্জিতাই চুলি মেলি ভিতৰৰ পৰা ওলাই আহিছিল। ৰঞ্জিতাক দেখি থমকি থাকিবলৈ নোৱাৰি তাইৰ চুলিত ধৰি বগৰাই বগৰাই তামাম পিটিছিলোঁ। কোনোদিনে কাৰো ওপৰত হাত নিদিয়া মই দুৰ্লভে খুব পিটিছিলোঁ। ৰঞ্জিতাৰ গাৰ কাপোৰ ফালি ছিঙি উলংগ কৰি দিছিলোঁ। মোক বচাওক ৰঞ্জিতাৰ চিঞৰত বহুত মানুহ গোট খাইছিল। কোনোৱে মোক চিনি পাইছিল, কোনোৱে পোৱা নাছিল। বহু লোকে গালি পাৰিছিল আৰু বহু লোকে বুজাইছিল। বহু লোকে মোক মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰঞ্জিতাক টানি টানি গাড়ীত ভৰাই ঘৰলৈ লৈ আহিছিলোঁ। ঘৰলৈ আনিও বহুত পিটিছিলোঁ। লিলি আৰু বিবিয়ে বুজাই বুজাই বাধা দিছিল যদিওবা কোবাবলৈ এৰি দিয়া নাছিলোঁ। শেষত লিলি আৰু বিবিয়ে মেডিকেলত ভৰ্তি কৰাইছিল ৰঞ্জিতাক। ৰঞ্জিতাই সুস্থ হৈ উঠাৰ পাছত কেতিয়াও মোৰ কাষলৈ অহা নাছিল। ময়ো বিচৰা নাছিলোঁ পুনৰ মোৰ জীৱনলৈ অহাটো। অৱশেষত তেওঁলোক আমাৰ নামত আৰক্ষীক গোচৰ দিছিল আৰু সেই গোচৰত তেওঁলোকে জিকিছিল। ৰঞ্জিতা মোৰ লগত নাই, কিন্তু আইনৰ মতে প্ৰতি মাহত মই ৰঞ্জিতাক আজীৱন যিকোনো প্ৰকাৰে ধন দিব লাগিব। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে লাইক এটা কৰি আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা কাহিনী ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।